আজি আমি শিকিম প্ৰফেশ্যনেল টেক্স পে'মেণ্ট কেনেকৈ কৰে। প্ৰফেশ্যনেল টেক্সৰ ৱেবছাইটটো খুলিলোঁ, খুলি পেলাই আমি গ'লোঁ ই পে'মেণ্ট ছেকশ্যনত। ই পে'মেণ্ট ছেকশ্যনত যোৱাৰ লগে লগে আমি যাব লাগিব ই পে'মেণ্ট ৰেজিষ্টাৰ টেক্স পেয়াৰ। ৰেজিষ্টাৰ টেক্স পেয়াৰ ক্লিক কৰিলোঁ, তাৰপিছত আমি যাম পে'মেণ্ট এগেইনষ্ট অপশ্যন ক্লিক কৰি প্ৰফেশ্যনেল টেক্স ভৰালোঁ। তাৰপিছত আমাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ তাত ভৰালোঁ, প্লাছ লিগেল নেম। লিগেল নেমটো ভৰাৰ পিছত মেইল আই ডি মোবাইল নম্বৰ ভৰাব, ভৰাই পেলাই আপোনালোক যাব লাগিব টেক্স টাইপত চিলেক্ট কৰিব লাগিব প্ৰফেশ্যনেল টেক্স। ফাইনেন্সিয়েলি চিলেক্ট কৰি লাগিব 21-22, পিৰিয়ড চিলেক্ট কৰিব এনুৱেলি। তাৰপিছত আপোনালোকে যাব পে'মেণ্ট হেড টাইপ। পে'মেণ্ট হেড টাইপটো হ'ব আপুনি তাত ক্লিক কৰি দিব, তাত দেখিব আপোনালোকৰ পে'মেণ্ট হেড যোনটো হয় টেক্স পে'মেণ্ট হেডৰ আণ্ডাৰত আপোনালোকে 500 টকা তাত ভৰাই দিব। 500 টকা ভৰাই এড কৰি দিব। এড কৰি নেক্সট অপশ্যন চিলেক্ট কৰিব ইণ্টাৰনেট বেংকিং। ইণ্টাৰনেট বেংকিংটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব, আপোনালোকৰ বেংকৰ ৱেবছাইটত গুচি যাব, তাৰপৰা আপোনালোকে কেপচা টাইপ কৰি পে'মেণ্টটো কৰি দিব পাৰিব। আজিলৈ ইমানেই।